তাই পিতেকে মোৰ ছোৱালী ভাল পাবলৈ আহিছে হা মোৰ ঘৰ চা আৰু তাই ঘৰ চা আৰু মোৰ ছোৱালী ইমান লাখ বিলাসত ডাঙৰ হৈছে সেই ভিক্ষকো গ'লে বাৰু মোৰ ছোৱালী দিম নি বাৰু আজি দিম আজি ভালছে দিম মই মাককো যাই থৈ আহিম নহয় পুতেকক সেইবোৰ সংস্কাৰ দিবলৈ আহিছে অ বন্ধু ঘৰলে সোনকালে আহিবি আৰু সেই ঘৰলে আহোঁতে পৰ্যন্ত লৈ আহিবি দেই অ নব কি হ'ল কি হ'ল বুলি এটা কথা সুধিবলৈ আহিছ ল'ৰাক লগাই দিছ মোৰ ছোৱালীৰ লগত কথা পাতিবলৈ কিজানি সেই সম্পত্তি কিবা কিবি ভাগ পাবই বা সেইবোৰ একদম সপোনতো নাভাবি ল'ৰাক কৈ দিবি ছোৱালীৰ পৰা আঁতৰি থাকিবলৈ মোৰ ছোৱালী এনেকুৱা তহঁতৰ এনেকুৱা মানুহৰ ঘৰলে মই এনেও নিদো গম পাইছ নাই আপুনি কি কৈ আছে মই একোৱে বুজি পোৱা নাই এতিয়াতো তই একোৱে বুজি নাপাৱ কেনেকে বুজি পাবি ন ভালকে ল'ৰাক সুধিবি তোৰ ল'ৰাই মোৰ ছোৱালীৰ লগত কথা পাতে ভাল পায় কালি মই গোটেইখিনি কথা গম পালো তাইকতো মই ঘৰত দি থৈ আহিছো ঠিকছে এতিয়া তোক কবলৈ আহিছো ল'ৰাক ভালকে সাৱধানে ৰাখিবি এনেকে নকবা মোৰ ল'ৰাটোক বুজাম কিন্তু ভাল পোৱা যাৰো মই তাহাঁতক বাধা দিব পাৰিম সকলো কথাতে ধনী দুখীয়া নাবাচিব তাহাঁতি নকৰিবলগীয়া কিবা এটা কাম কৰি দিয়ে আমাৰ তেতিয়া কি হ'ব বাৰু সকলোখিনি কথা আপুনি ভাবি চাব এতিয়া আপুনি ঘৰলে যাওক কথাখিনি আপুনি ভাবি চাব এবাৰ দেই তই বাৰু কথাখিনি ঠিকেই কৈছ মইহে বেছি উত্তেজিত হৈ পৰিলো নেকি মই বাৰু আমাৰ এওঁৰ লগত কথাখিনি পাতি চাম তোৰ ল'ৰাৰ লগতো পাতিম হ'ব দে বাৰু মই আজিলৈ আহিছো বেয়া পাই নাথাকিবি আৰু একো নাই মই বেয়া নাপাওঁ